কৰিছে আপোনালোক সকলো ভালে কুশলে আছে মোৰ খবৰ ভালে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা হোম ৰেমেডি হেয়াৰ কেয়াৰ ভিডিঅ' আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব লগতে ভিডিঅ'টিৰ পৰা আপোনালোক উপকৃত হ'ব যিহেতু এতিয়া গৰমৰ দিন আৰু গৰমৰ দিনত আমাৰ সকলোৰে দেখা দিয়া এটা প্ৰধান সমস্যা হৈছে চুলি সৰা সমস্যা লগতে উফিৰ সমস্যা গতিকে একেবাৰে সহজতে পোৱা একেবাৰে ঘৰতে পোৱা দুটামান বস্তুৰে আমি কেনেদৰে চুলি সৰা সমস্যাৰ পৰাই পৰিত্ৰাণ পাব পাৰোঁ লগতে আমাৰ চুলিখিনি ধুনীয়া মিহি চিল্কি কৰি তুলিব পাৰোঁ তাৰ ওপৰত এটি ভিডিঅ' লৈ আহিছোঁ আশা কৰিছোঁ ভিডিঅ'টিৰ পৰা আপোনালোক উপকৃত হ'ব তেনেহ'লে বলক মইনো কেনেদৰে একেবাৰে সহজতে পোৱা দুটা বস্তুৰে মই হোম ৰেমেডিটো হেয়াৰ কেয়াৰৰ বাবে হোম ৰেমেডিটো প্ৰস্তুত কৰিছোঁ চাই লওক প্ৰত্যেকজনী মহিলা বা ছোৱালীৰে এটা ইচ্ছা থাকে যে নিজৰ চুলিখিনি ধুনীয়া হৈ থাকক দীঘল হৈ থাকক নহয় জানো আৰু ধুনীয়া কৰিবলৈ আমি সকলোৱে পাৰ্লাৰ যাওঁ পাৰ্লাৰ গৈ স্পা কৰোঁ ষ্ট্ৰেট কৰোঁ যাৰ ফলত তাত কেমিকেলযুক্ত বস্তুবোৰ ঢালি কেইদিনমানহে ভাল হৈ থাকে তাৰপিছত আকৌ বহুত বেছি বেয়া হৈ যায় পইচাও খৰচ হয় আমাৰ বিউটিখিনিও বেয়া হয় গতিকে একেবাৰে সহজতে পোৱা ঘৰুৱাভাৱে পোৱা বস্তুবোৰেৰে যদি আমি যতন লওঁ তেনেহ'লে গোটেই জীৱন আমাৰ ভাল হৈ থাকে সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতে মই শ্বেয়াৰ কৰি দিওঁ যিসকলে এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে তেওঁলোকৰ বাবে ভাল হ'ব তেনেহ'লে বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো আৰু ভিডিঅ'টিৰ মাজলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে মই আগবাঢ়ি যোৱাত সফল হওঁ আৰু আপোনালোককো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগবঢ়াই থাকিবলৈ সক্ষম হওঁ তেনেহ'লে বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো ফাৰ্ষ্ট লাগিব এটা কক'নাট অইল হেয়াৰ স্কিন এইবিলাকৰ কাৰণে বহুত বেছি ভাল হয় এইটো বেলেগ বেলেগ ধৰণৰো পোৱা যায় মোৰ ওচৰত এইটোও আছে মই এইটো ইউজ কৰিম তাৰপিছত লাগিব আমাক নৰসিংহ পাত এয়া মই ছিঙিবলৈ আহিছোঁ গাঁৱততো এইবিলাক এভেইলেবল পোৱা যায় য'তে ত'তে গতিকে ইয়াৰে অকণমান মই ছিঙি ল'ম যিখিনি প্ৰয়োজন হয় নৰসিংহ পাতৰ গুণাগুণ হয়তো আমি সকলোৱে জানো মই আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই এয়া নৰসিংহ পাতটো আনিয়ে মই ইয়াতে ধুনীয়াকৈ ধুই লৈছোঁ যিহেতু গছত থাকে আৰু ইয়াতে বিভিন্ন ধৰণৰ পোক পৰুৱা থাকিব পাৰে আপোনালোকেও ধুনীয়াকৈ এইটো ধুই ল'ব এতিয়া এটা চচ লৈছোঁ আৰু এতিয়া ইয়াতে মই প্ৰয়োজন অনুসৰি এয়া কক'নাট অইল দি দিম এইটো আপোনালোকে বেছিকৈও বনাব পাৰে বেছিকৈ বনাই 1 মান্থলৈও ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু অলপকৈও লগোৱাৰ টাইমত বনাই পেলাইও লগাব পাৰে যিহেতু একেবাৰে ইজি হয় আৰু কম সময়তে হৈ যায় এয়া প্ৰয়োজন অনুসৰি মই তেল লৈ ল'লোঁ এতিয়া মই এইখিনি জুইত গৰম হ'বলৈ দিম এয়া দেখিছেনে নাৰিকল তেলখিনি ধুনীয়াকৈ গৰম হৈ আছে আৰু জুইটো একেবাৰে কমত দিছোঁ মই নৰসিংহ পাতখিনি এনেদৰে দালিৰ পৰা এৰুৱাই ল'লোঁ এৰুৱাই লৈ এতিয়া এইখিনি তেলখিনিত ঢালি দিম এইখিনি তেল ধুনীয়াকৈ গৰম হৈ গৈছে এতিয়া মই ইয়াতে নৰসিংহ পাতটো ঢালি দিম আৰু পাতটো দিয়াৰ লগে লগে একদম ফুটি উঠিব আপোনালোকে অলপ সাৱধানে দিব পাতটো দিয়াৰ পিছত আৰু একেবাৰে কম জুইত এইটো সিজাই থাকিব এই পাতটো এয়া দেখিছেনে কি ধুনীয়াকৈ ফুটি উঠিছে তেলখিনিত পাতটো দিয়াৰ প্ৰায় 3 মিনিট 4 মিনিটমান এনেদৰে লাৰি থাকিব এখন চামুচেৰে যাতে নৰসিংহ পাতত থকা সকলোবোৰ গুণ তেলখিনিত গুচি যায় একেবাৰে আৰু এটা কথা মন কৰিব যাতে জুইটো বঢ়াই নিদিয়ে একেবাৰে কম জুইত পাতটো একেবাৰে সিজি যোৱালৈ ক'লা হোৱালৈ এনেদৰে ৰাখি থৈ দিব এতিয়া এইখিনি হৈ গ'ল এয়া জুইটো অফ কৰি দিলোঁ এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ ৰাখি দিম ঠাণ্ডা হোৱাৰ পিছত মই এইটো ব্যৱহাৰ কৰি দেখুৱাই আছোঁ আপোনালোকক চাই থাককচোন ভিডিঅ'টো
পুৰা আধা ঘণ্টামান এনেদৰে ৰাখি থৈ দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। এতিয়া মই এইখিনি এটা চিচাৰ বাটিত এখন চেকনিৰ সহায়ত ধুনীয়াকৈ চেকি ল'ম। এয়া মোৰ চেকি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত আৰু এটা বস্তু এড কৰিম, সেইটো হৈছে ভিটামিন ই কেপচুল টেবলেট। এইটো একেবাৰে অপচনেল হয়, যদি আপোনালোকৰ তাত নাথাকে নিদিলেও হ'ব। যিহেতু মোৰ ওচৰত আছে গতিকে মই দি দিলোঁ। ইয়াৰে দুটা মই ইয়াতে ব্যৱহাৰ কৰিম। ভিটামিন ই কেপচুলে চুলিখিনি ধুনীয়া চিল্কি কৰিব, মিহি কৰিব। এতিয়া মই এইখিনি এখন চামুচৰ সহায়ত ধুনীয়াকৈ এনেদৰে মিক্সিং কৰি দিছোঁ আৰু এয়া মোৰ তেল প্ৰস্তুত হৈ গ'ল চুলিত লগাবৰ বাবে। এতিয়া এইখিনি মই মোৰ চুলিত লগাই আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে মই লগাওঁ। এয়া মোৰ প্ৰস্তুত হৈ গ'ল অতি সহজতে বনাব পৰা এটা তেল। এতিয়া মই এইখিনি মোৰ চুলিত এপ্লাই কৰি আপোনালোকক দেখাম কেনেদৰে মই এয়া তেলখিনি এনেদৰে পূৰা গুৰিৰ পৰা একেবাৰে ধুনীয়াকৈ লগাব লাগে এটা মাছাজ টাইপত। প্ৰথমতে চুলিৰ গুৰিখিনিত লগাব লাগে। এইটো বেলেগে লগাই দিলে বেছি ভাল হয়, মোক এনে মায়ে লগাই দিয়ে, কিন্তু আজি যিহেতু ভিডিঅ' বনাইছোঁ, ভিডিঅ'ত মা নোলায়, সেইবাবে মই নিজে লগাব লগা হৈছে। বেলেগে লগাই দিলে মানে ধুনীয়াকৈ লাগে তেলটো গোটেই চুলিখিনিত, তেতিয়া বেছি ভাল হয়। এনেদৰে তেলটো লগাই এটা মাছাজ দিব হাতেৰে। এয়া মোৰ হৈ গ'ল পূৰা তেল লগোৱা, দেখিছেনে? পূৰা ভিজাই দিছোঁ তেল লগাই। এনেদৰে তেল লগাব লাগে আৰু মই গোটেই ৰাতি এনেদৰে থাকিম আৰু নেক্সট ডে মই ধুনীয়াকৈ ধুই পেলাই আপোনালোকক দেখুৱাম চুলিখিনি কেনেকুৱা হয়। আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয়। এয়া মোৰ ধুই আহিলোঁ, আজি নেক্সট ডে হয়। এয়া দেখিছে চুলিখিনি কি ধুনীয়া এডাল এডাল হৈছে। আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম। তেনেহ'লে আজিলৈ বাই বাই।